কাৰ্ডম বিশ্বনাথ কাৰ্বি লাইভলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ আৰু এই মুহূৰ্তত আজি ৰাজ্যৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনে ধৰণৰ নিত্য গুৰুত্বপূৰ্ণ খবৰ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি এই ভিডিঅ'টি একোটাকৈ লাইক কৰিবলৈ নাপাহৰিব। আজি ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে আজি আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস। অসম অলিম্পিক সন্থাই অলিম্পিক দিৱসৰ কাৰ্যসূচী দিনজোৰা কাৰ্যসূচীৰ আয়োজন কৰিছে। সদৌ অসম ভিত্তিত অনলাইন চিত্ৰাংকন আৰু ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে সদৌ অসম ভিত্তিত। আৰু আনটো দ্বিতীয় খবৰ হৈছে RIFF ফিল্ম ফেষ্টিভেলত অসমীয়া চুটি ছবি অনিহাৰ সফলতা। শ্ৰেষ্ঠ পৰিচালকৰ সন্মান অনিহাৰ পৰিচালকলৈ। চুটি ছবিখন পৰিচালনা কৰিছিল পূৰৱ শৰ্মা আৰু মৃগাংক মাইনাই। চুটি ছবিৰ শিতানত দুয়োৱে লাভ কৰিছে শ্ৰেষ্ঠ পৰিচালকৰ সন্মান। আজি ৰাতিপুৱাৰ আনটো গুৰুত্বপূৰ্ণ আৰু ডাঙৰ খবৰটো হৈছে সান্ধ্য আইনৰ মাজতে কুৰিয়াৰত ড্ৰাগছ সৰবৰাহ। নগদ ATC কুৰিয়াৰৰ পৰা বৃহৎ পৰিমাণৰ কেপচুল জব্দ। 2,55,520টা নিচাযুক্ত কেপচুল জব্দ কৰিলে আৰক্ষীয়ে। নিচাযুক্ত কেপচুলখিনিৰ বজাৰৰ মূল্য প্ৰায় 45 লাখ টকা বুলি জানিব পৰা গৈছে। দেশৱালীপট্টিত থকা ATC কুৰিয়াৰৰ কাৰ্যালয়ত অভিযান। আৰু আজিৰ আনটো গুৰুত্বপূৰ্ণ খবৰটো হৈছে আজাৰৰ ধাৰাপুৰ মজিলত জব্দ বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেট। জব্দ 2,55 লাখ টকাৰ ৱৰ্ল্ড ইজ ইয়ৰ্ছ নামৰ টেবলেট। মহানগৰ আজাৰা আৰক্ষীৰ অভিযানত জব্দ নগদ 26 লাখ টকাও। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে শ্বৰিফুল ইছলাম নামৰ অসাধু ব্যৱসায়িক বুলিও জানিব পৰা গৈছে। আৰু আনটো গুৰুত্বপূৰ্ণ খবৰ হৈছে যোৰাবাটৰ বিভিন্ন স্থানত ভূমিস্খলন। 14 মাইলত বাহনৰ ওপৰত খহি পৰিল গাৰ্ড ৱাল। ভূমিস্খলনৰ ফলত 3খন বাহন ক্ষতিগ্ৰস্ত বুলিও জানিব পৰা গৈছে। 6 নং ৰাষ্ট্ৰীয় ঘাইপথত বাগৰি পৰিল বৃহৎ শিল। আজি ৰাতিপুৱাৰ আনটো গুৰুত্বপূৰ্ণ আৰু ডাঙৰ খবৰটো হৈছে এইবাৰ বৰাকৰ কৰোনা ৰোগীসকলক সহায়ৰ বাবে আগবাঢ়ি আহিছে লণ্ডনৰ প্ৰৱাসী একাংশ বাঙালী লোক। বাঙালী হিন্দু এছ'চিয়েশ্যনৰ নামৰ সংস্থাটোৱে হিলছৰ চিকিৎসা মহাবিদ্যালয় হস্পিটেলৰ বাবে আগবঢ়াইছে এটি অক্সিজেন কনচেনট্ৰেটৰ। মঙলবাৰে বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই এই অক্সিজেন কনচেনট্ৰেটৰটো আনুষ্ঠানিকভাৱে SMCH কৰ্তৃপক্ষৰ হাতত তুলি দিয়ে। আৰু আনটো গুৰুত্বপূৰ্ণ খবৰ হৈছে চিৰাঙৰ কাজলগাঁৱৰ JSB অসামৰিক চিকিৎসালয়ৰ পৰা চিকিৎসাধীন হৈ থকা দুজনকৈ ক'ভিড আক্ৰান্ত আছামী কালি নিশাৰ পলায়ন কৰাৰ ঘটনা আজি পোহৰলৈ আহিছে। চিকিৎসালয়ৰ পৰা পলায়ন কৰা আছামী দুজনৰ ভিতৰৰ এজন হৈছে চিৰাঙৰ ঢালিগাঁৱৰ কুখ্যাত তেলচুৰ জৰিফ আলী উৰ্ফে পেটলা আৰু অন্য এটা চুৰি ঘটনাৰ গোচৰৰ সন্দেহযুক্ত আছামী বিশ্বজিৎ ৰায়। আজিৰ আনটো ডাঙৰ খবৰটো হৈছে কামৰূপ জিলাৰ বকুত আজি নিশা ৰেলৰ সন্মুখত পৰি এজন লোকে আত্মহত্যা কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাৰ বিৱৰণী মতে বকু থানা অন্তৰ্গত ভেউৱা গাঁৱৰ ৰমেন দাস লোকগৰাকীয়ে কামাখ্যা যোগীগোপা ব্ৰডগছ ৰেলপথৰ বকু থানা অন্তৰ্গত বকু ৰেল ষ্টেচনৰ সমীপতে নাম নিমুৱা ৰেল এখনৰ সন্মুখত আত্মহত্যা কৰে বুলি জানিব পৰা গৈছে। আজিৰ আনটো গুৰুত্বপূৰ্ণ খবৰটো হৈছে ধেমাজি জিলা স্বাস্থ্য বিভাগে জিলাখনৰ বিভিন্ন অঞ্চলত কৰা 2,200জনে কৰোনাৰ টেষ্ট পৰীক্ষাৰ ভিতৰত 75গৰাকীয়ে ক'ভিড পজিটিভ হিচাপে ধৰা পৰিছে। মঙলবাৰে চিনাক্ত হোৱা লোককেইজনৰ সৈতে জিলাখনত ক'ভিড পজিটিভৰ সংখ্যা 4,384জনলৈ বৃদ্ধি পালে বুলি জানিব পৰা গৈছে। আজিৰ আনটো ডাঙৰ খবৰটো হৈছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ নতুন সচিব নিযুক্তি। SCS বিষয়া পুলক পাটগিৰিক সংসদৰ নতুন সচিব ৰূপে নিযুক্তি দিয়া হৈছে। ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে জাৰি কৰা হৈছে নিৰ্দেশনা। উল্লেখ্য যে ৰমেশ চন্দ্ৰ চুতীয়া আছিল সংসদৰ পূৰ্বৰ সচিব। উল্লেখ্য যে নতুনকৈ সচিব হিচাপে নিযুক্তি লাভ কৰা পুলক পাটগিৰি সংসদৰ উপ সচিব হিচাপে কৰ্মৰত আছিল।